Hello everyone, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই ৰেডি আছোঁ কলেজলৈ আৰু কলেজত আজি দুটাই ক্লাছ হ'ব আৰু এনেই থাকিম সেইকাৰণে ভাবিছোঁ ব্ল'জম এক্সোটিকাখন যাম। আপোনালোকে গৈ পাইছে চাগে, ডিব্ৰুগড়ত আছে, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ওচৰত আছে চাগে। মই বিশেষকৈ নাজানো, তথাপিও আজি যাম বুলি ভাবিছোঁ আৰু ভিডিঅ' বনাম আৰু আপোনালোকে চাই যাব, কেনেকুৱা পালে কমেণ্ট জনাব। ইয়াকে কৰি ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। আৰু এতিয়া আমি গৈ আছোঁ ব্ল'জম এক্সোটিকা চাবলৈ আৰু টাউনৰ নিচে কাষতে থকা এটা শ্বপিং মল, য'ত নেকি আমি সোমাই পোৱা নাই, সেইকাৰণে ভাবিলোঁ সোমাই আহোঁ একপাক। আৰু এয়া আমি সোমাই আহিছোঁ যদিও মলত আছোঁ আমি এতিয়া। তুমি কোনটো ল'বা? মই দেখা যোৱা এইকেইটা ভাল লাগিছে ন? এইটো কিমান চাওঁ এইকেইটা সুধি হয়, এইকেইটা ঠাণ্ডা লাগিব, এইকেইটা ঠাণ্ডা দিনতহে ভাল হ'ব। চালোঁ আৰু এতিয়া ওলাই যাম, কিনা নাই, এতিয়া আমি ওলাই যাম। আহি যোৱা। এইফালে আছে ডিব্ৰুগড় টাউনখন আৰু এইফালে মৰাণ যোৱা ৰাস্তাৰ মাজতে ইউনিভাৰ্চিটি নোপোৱাৰ আগতে ব্ল'জম এক্সোটিকাখন পায়। ইয়াত ওপৰত যাব পাৰি, আমি ওপৰত গৈ আছোঁ। ওপৰৰ ভিউটো একো ওপৰৰ পৰা ভালকৈ দেখিয়ে নাপায়, বাগানৰ মাজত আৰু ন। এইফালে কি আছে? চাৰিওপাশে বাগান বাগান বাগান। এইফালে পুখুৰী এটা আছে ন। আৰু এতিয়া পালোঁহি আমি ব্ল'জম এক্সোটিকাৰ ফটোশ্বুট কৰা ঠাইখিনি, য'ত নি সকলোৱে ফটোশ্বুট কৰেহি। চব চাৰিওপাশ দেখাই দিছোঁ আপোনালোকক। খুব এটা ঠাণ্ডাময় পৰিৱেশ, য'ত নেকি আপুনিও এবাৰ আহি চাওক আৰু মানে উপভোগ কৰক এই নাজাৰটো কেনেকুৱা লাগে। ইমান ঠাণ্ডা পৰিৱেশত সকলোৱে ভাল লাগিব, চবৰে মনটো ভাল লাগিব। সেইবাবে এবাৰ আহক আৰু চাই যাওক। বিভূতিক দি দিম আৰু বিভূতিক বাকী ক্লিপছবিলাক দেখাব আপোনালোকক আৰু আপোনালোকে চাই যাব। বিভূতিক দেখুৱাইছোঁ আজি মানুহ একেবাৰে কম, যথেষ্ট কম আছে। এতিয়া অকল আমি দুটাই আছোঁ আৰু আছে ব্ল'জম এক্সোটিকা। মই সম্পূৰ্ণ দেখুৱাই আছোঁ, চাই থাকক। এইটো চাওক, এইখন চাওক। আমি এতিয়া এইফালে গৈ আছোঁ চিধা। আহি থাকক মোৰ লগত, আহি থাকক। এতিয়া আমি ব্ল'জম গোটেইখন এইটো মেইন মিড পইণ্টত পালোঁ। তোমাকে দি আছোঁ, কিবা এটা কৈ দিয়া আৰু। কি কওঁ আৰু, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো ভিডিঅ'বোৰ চাব আৰু মোৰ
আৰু লাইক কৰি দিব কমেণ্ট কৰি দিব কেনেকুৱা পাইছে বোলে আৰু এখন এইফালে যাব নোৱাৰি এইফালে আৰু নাই আমি এইফালে যাম সেইফালে উঠিমগৈ সেইফালে উঠিমগৈ হাই হাই 10 বাৰমান হাই হাই ক'লে এইফালে উঠিব পাৰি নে নোৱাৰি তথাপি আহিছোঁ দেখুৱাম কিমান পাৰোঁ একচুৱেলি হাই জোলনা এখন আছে পাৰিম ব'লা এইফালে যাওঁ সেইফালে এইটো কি হয় এইটো মানে কি হয় এইটো ৰেষ্টুৰেণ্ট মানে খাব পাৰে খাব পাৰি আমি আৰু লগে বাৰ্থডে পাৰ্টিৰ কাৰণে বাৰ্থডে পাৰ্টিৰ কাৰণে ভাল হ'ব নেকি ভাল হ'ব আৰু আমি চেলিব্ৰেশ্যন কৰিব পাৰিম ইয়াত আহিব কেতিয়াবা আহিবা তোমালোকে কেতিয়াবা ইয়াত ভালেই আছে আৰু বাৰ্থডে কাৰণে বুকিং কৰিব পাৰিব ইয়াত জেগা আছে ৰিজাৰ্ভ কৰিব পাৰিব মানে ব'লা হেংকিং দৃশ্যত আহিম ইয়াত আহা কেনেকুৱা লাগিব উঠাই দিয়া মোক বেক কেমেৰা কৰি দেখুৱাবা নেকি হাই হেল্ল' হাই যদি ভাঙিছে চাল খেলিব দেই ব'লা আহি থাকা যাওঁগে এতিয়া ব'লা যাওঁগে আমি আন্ধাৰ হৈ যাব ইয়াত দুলীয়া দিনত যাব লাগে মই ইয়াতে বাৰু আহিব পাৰিবা তোমালোকে যাব থাকিলেই আন্ধাৰ হৈ যাব নাৰ্চাৰীখন ভালকে দেখাই দিয়া চাব পাৰা নাৰ্চাৰী আছে ফুল আছে কিমান জানে আমি সুধিব লাগিব তাত তেতিয়া গম পাই যাব তোমালোকৰ প্ৰাইচটো এইখিনি কি ফুল নামটো নাজানো মই এটা ফুলৰ নাম নাজানো এই কি ফুল ন নামটো নাজানো বাৰু গোলাপ ফুল গোলাপ ফুল গোলাপ ফুল গোলাপ ফুল প্ৰাইচ কিমান এইখিনি 500 এইটো হ'ব গোটেইখিনি দেখাব নালাগে আহা 600 লিখা আছে ভাল লাগিছে মই নাম নাজানো ইউনিক অলপ চৰাই দুজনী আছে কি নাম হাই হেল্ল' ইমান মম লগা চৰাই দুটা আছে ইয়াত তোমালোকে খাব পাৰা এইফালে ৰেষ্টুৰেণ্ট আছে এইফালে ৰেষ্টুৰেণ্ট আছে এইফালে ৰেষ্টুৰেণ্ট খুবেই ধুনীয়া পৰিৱেশ আৰু এইফালে থাপনা আছে নামঘৰ ইয়াতে সামৰণি মাৰিছোঁ ভিডিঅ'টো আমি ঘৰলৈ যাওঁ আমাৰ দেৰি হ'ব আৰু ট্ৰেভেলাত গ'লেও বহুত গাড়ীবিলাক মানে বহুত ৰখি যায় তাকে আমি দেৰি হ'ব ন সেইকাৰণে আমি গৈ থাকোঁ বাই ইমান ডাঙৰ কিমান লৈছে এশাল ঘৰত খোৱা লোৱা আছে ইয়াতে খাই ওলালোঁ আৰু মজা লাগিলে খাই টেষ্টি আছিলে নাই কেনেকুৱা লাগিলে খাই বম টেষ্টি ইমানে খালোঁ আকৌ 20 টকা খাই দিলে 5 টকা দিছোঁ আকৌ 20 টকা খাই দিলে চাই লওক মানে তেতিয়া তেনে চব খাই পেলালোঁ কেছটো কি হ'ল এইটো কৈ দিয়া এই বাটেটো দিলে লাষ্ট স্মাৰ্ট বজাৰ আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি